আমি ৰাইজৰ হৈ এটাতে এটা মেছেজ দিব বিচাৰিছোঁ। অহা কাইলৈ 1432 খ্ৰীষ্টাব্দৰ 1 বৈশাখত আৰু ইংৰাজীৰ 15 এপ্ৰিল 2025 চনত আমি এইবেলি 44তম বঙালী বিহু লগত সংগতি ৰাখি আমাৰ গোসাইগাঁও ব্ৰহ্ম সেৱাশ্ৰম চৌহদত আমি উলহ মালহেৰে এটি যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই যজ্ঞ অনুষ্ঠানৰ উদ্দেশ্য আমাৰ বিশ্ব শান্তি আৰু ভাতৃত্ববোধ যাতে আমাৰ বিটিয়াৰ লগতে অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে ভগৱানে আমাৰ যাতে আশীৰ্বাদ দিয়ে আৰু ৰাইজে যাতে এই নতুন বছৰত যাতে সুখ সমৃদ্ধি আমি সকলো জাতি জনগোষ্ঠী লৈ থাকিব পাৰোঁ, এই কামনাৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপোনালোকে কি কাৰ্যসূচী ৰাখিছে? কাইলৈ আমি ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত শাস্ত্ৰ বিচাৰ সভা অনুষ্ঠিত কৰিব। তাৰ অলপ পিছতে আমাৰ শাস্ত্ৰ বিচাৰ হ'ব আৰু যজ্ঞ অনুষ্ঠান হ'ব। এই যজ্ঞ অনুষ্ঠান কৰিব আমাৰ স্বৰূপস্থিতি প্ৰচাৰ সংসদৰ নৰ্থ ইষ্টৰ পাৰ্মাটিক নায়ক মাননীয় গণশ্যাম বসুমতাৰীদেৱে পৌৰোহিত্য কৰি যজ্ঞ অনুষ্ঠানটো চলাই লৈ যাব আৰু তেখেতক আমাক সহায় কৰিব আমাৰে প্ৰধান পুৰোহিত মাননীয় শ্ৰীযুত প্ৰকাশ চন্দ্ৰ বসুমতাৰীদেৱে। আপোনালোকে কি আহ্বান জনাব ৰাইজক? আমি এই মেছেজটো দিব বিচাৰিছোঁ যাতে আমাৰ ইয়াত কাইলৈ এই যজ্ঞ অনুষ্ঠানত যাতে আমাৰ এই গোসাইগাঁও সাব ডিভিজন লগতে গোটেই অসম সকলো ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে দলে দলে আহি আমাৰ এই গোসাইগাঁও যজ্ঞালয়ত যাতে আহি আমাৰ লগত একেলগে যজ্ঞ অনুষ্ঠানত যাতে অংশগ্ৰহণ কৰে, তাৰ কাৰণে মই বিনম্ৰভাৱে গোসাইগাঁও ব্ৰহ্ম সেৱাশ্ৰমৰ সকলো ভক্তসকলৰ হৈ মই হাত জোৰ কৰি সকলোকে মই আহ্বান জনাইছোঁ যাতে আগন্তুক দিনত আমাৰ এই অঞ্চলত যাতে সুখ সমৃদ্ধি হয়, এই আমাৰ কামনা। ব্ৰহ্ম সেৱাশ্ৰমে আৰু বিভিন্ন সামাজিক কাম কাজতো জড়িত হৈ আছে, যেনেকৈ ছাত্ৰ ছাত্ৰীসকল ইয়াত থাকে, এনেকুৱা ধৰণৰ আমাৰ ইয়াত আমি বিভিন্ন মানৱ সেৱাও কৰে। আমাৰ গুৰুদেৱে আমাক এটা বাণী দিছে যাতে নিজেও ভাত খাব লাগে আৰু বেলেগক খুৱাব লাগে। কাৰোবাৰ যদি কাপোৰ চাপোৰ নাই তেওঁক সহায় কৰিব লাগে আৰু বছৰি ইনকামৰ 1% জাতি জনগোষ্ঠী আৰু মানৱ সেৱাৰ কাৰণে দান দিব লাগে। এই বস্তুটো আমাৰ পৰমহংস শিৱনাৰায়ণ স্বামী আমাৰ গুৰুদেৱে এইটো আমাক ধৰ্মগ্ৰন্থত লিখি থৈ গৈছে।